এইমাত্ৰ আপোনালোকে দেখিলে বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা চিপাঝাৰৰ ধৃতিৰাজ বাস্তৱ বৰুৱা কেনেদৰে আৱেগিক হৈ পৰিছিল আৰু এতিয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ পঢ়াত সুনাম কঢ়িয়াই অনাৰ উপৰিও ধৃতিৰাজ বাস্তৱ বৰুৱাৰ আছে আন এটা বিশেষ গুণ বন্ধু বান্ধৱীসকল এই গুণটোৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এতিয়া আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ ধৃতিৰাজ বাস্তৱ বৰুৱা কেনেদৰে এজন সুদক্ষ গায়কো জুবিনদাৰ গান গালে তেখেতে চাওঁচোন আহক উৰিয়া হিকলেছে পাহাৰৰ চূড়াকে মেঘে মেঘে যাছে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা পিৰিতিৰ নাই ভাগৰ আবেগৰ ৰাগী বতাহত উৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষত